নমস্কাৰ, আজি মই ক্ৰিস্পি চিকেন বনাম। তাৰ কাৰণে লাগিব নিমখ, আৰু জালুকৰ গুড়ি। এইখিনিৰে আমি বনলেছ মাংসখিনি মেৰিনেট কৰি থৈ দিম। এইখিনি 10-15 মিনিটমান মেৰিনেট কৰি থৈ দিম। লেয়াৰ বনাবৰ কাৰণে ময়দা ললোঁ। ময়দা এখন কৰচতে এক কৰচ ললোঁ। কাৰণে আমি ময়দা ললোঁ। ইয়াত নিমখ দিছোঁ, ৰেড চিলি দিছোঁ, আৰু জ্বালা হ'বৰ কাৰণে চিলি দিম। জ্বালা হ'বৰ কাৰণে দিলোঁ। জিৰাৰ গুড়া দিলোঁ 1 চামুচ। জালুকৰ গুড়া 1/2 চামুচ। আপোনালোকে জ্বালা বেছি খাই যদি বেছিও দিব পাৰে। এইখিনি এতিয়া মিক্স কৰি দিম। সেকেন্ড লেয়াৰ বনাবৰ কাৰণে এটা বাটিত ময়দা ললোঁ। এতিয়া কণী দিম। কণী দিলোঁ, চ'দা পানী দিলোঁ, অকণমান নিমখ দিলোঁ। এইখিনি এতিয়া মিক্স কৰিম। এনেকৈ তৈয়াৰ কৰিলোঁ। এইটো ছেকেণ্ড লেয়াৰ আৰু এইটো ফাৰ্ষ্ট লেয়াৰ। এতিয়া পেনখন বহাই দিলোঁ আৰু এতিয়া আমি ৰিফাইন দিম। ৰিফাইন দিব লাগিব, মিঠাতেল নহয়। এতিয়া ৰিফাইন দিলোঁ। প্ৰথমতে মাংসহে এনেকৈ ইয়াতে ময়দাত সানি ল'ব লাগিব। এনেকৈ লৈ আৰু এই গাঁঠিটো এনেকৈ দিব লাগিব। এনেকৈ দি আৰু ময়দাত দিব লাগিব। এইখিনি এতিয়া আমি তেলত দি দিম। আমি জুইটো একদম কম কৰি দিছোঁ। এতিয়া এই মাংসখিনি সিজিব লাগিব। ইয়াৰ কাৰণে আমি ঢাকনি মাৰি দিম। এতিয়া আমি ঢাকনি মাৰি দিছোঁ। এতিয়া মাংসখিনি মই এনেকৈ বগৰাই দিলোঁ। আৰু একবাৰ বগৰাই দিম। এনেকৈ 2-3বাৰ দিয়াৰ পিছত 10-15 মিনিট পিছত মাংসখিনি সিজাত নমাই থ'ব লাগিব। ক্ৰিস্পি চিকেন আমাৰ হৈ গ'লে দেখিছেনে? অকণমান ৰঙা ৰঙা হৈছে। এতিয়া আমি এইবিলাক কাঢ়ি থৈ দিম। ৰঙা ৰঙা হৈছে। মাংসখনৰ ভিতৰত সিজিছে। এইটো বাদামৰ চাটনি মোৰ ভিডিঅ' আগতে দিয়াই আছে। এতিয়া ক্ৰিস্পি মাংসৰ লগত বাদামৰ চাটনি পৰিৱেশন কৰিব।